গুড মৰ্ণিং সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগত জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আমি যাবলৈ ওলাইছোঁ পথাৰত এইফালে ভাত চাত লৈ এয়া কি চোৱানো আমাৰ ৰিয়ানকো লৈ যাম আজি পথাৰলৈ ন ৰিয়ানকো লৈ যাম এইফালে আমাৰ গুণগুণ আছে এতিয়া আমাৰ গুণগুণৰ মোৰ পাল এইখিনি ভাত আৰু এইফালে আছে পানী চানী কিবা কিবি শাক চাকবোৰ আছে এইবোৰ লৈ কিনে যাম বাকীবোৰ বস্তু লৈ পিনে গ'লেই বঞ্জিতাহঁতে পথাৰত পালেগৈ এতিয়া মই ৰখি আছিলোঁ বাকীখিনি কাম কৰি পিনে যাওঁ বুলি তেনে কওঁতে কিবা কিবি থাকিয়ে গৈছে তো ফটাফট কৰি পিনে এতিয়া পথাৰলৈ যাওঁ আজি পথাৰত আমাৰ প্ৰথম ভুই ৰুইছোঁ তাকে আপোনালোকক গৈ পিনে দেখুৱাম আৰু বলক তো বন্ধুসকল সেইফালে বাইকখন এডোখৰলৈকে আহিলে আৰু পথাৰ ৰাস্তাটোতো নাযায় আৰু ইয়াৰ পৰা খোজকাঢ়ি আহিছোঁ বাবাই আগবাঢ়ি আহিছিলে মানে বাবাই পথাৰতে আছিলেহি আৰু ৰিয়ানক লৈ লৈছে কোনে আৰু অকলে খালী ন তো মই এইফালে এইখিনি ভাৰ কৰি লৈছোঁ ভাতখিনি ভাত শাক বহুত গধুৰ হৈছে মানে সেইকাৰণে বাঁহ চিটা বিচাৰি ভাৰ কৰি বান্ধি লৈছোঁ ল'বলৈ ইজি হয় আৰু গধুৰ নিচিনা নালাগে তেতিয়া আৰু পথাৰৰ ৰাস্তাবোৰ চাওকচোন ইমান বেয়া ৰাস্তাত চাওক ইমানেই বেয়া এইটো কাৰণতে চাইকেলত কঠীয়া নানিলোঁ চাইকেলত হ'লে মানেতো ইয়াত 12 বাজিলে হয় এইটো ৰাস্তাত সেইকাৰণে ট্ৰেক্টৰ টানা মাথা মাৰি দিলোঁ কঠীয়াখিনি এইটো ৰাস্তাতনো চাইকেল চলিব পাৰেনে চাওকচোন ইমানেই বেয়া এইফালে পালোহি পথাৰ ইমানডোখৰ ৰুইছে আৰু আমাৰ কুলো আহি গ'ল পথাৰত ইয়াক ঘৰত বিচাৰি আছোঁ মই ক'ত গ'লগৈ বুলি আৰু আমি ইয়াত পথাৰত আছেহি ৰোৱা আগতে চানা মাহ প্ৰসাদ দি আৰম্ভ কৰা হয় সেইখিনি পৰ্যায়লৈকে মই আকৌ নাপালোহিয়ে এইফালে পথাৰত কঠীয়া চঠীয়া বিলালোঁ বহুত বেছি ভাগৰ লাগিল মুখেৰে কৈ যে ভিডিঅ' বনাম অসম্ভৱ হৈ পৰিল বহুত বেছি দ আমাৰ মাটিখিনি সেইবাবে কেৱল ভিডিঅ'টো কৰি আপোনালোকক দেখুৱাইছোঁ আৰু মাটিখিনি মানে ইমান যে চফা হৈ আছে ট্ৰেক্টৰ যে মৰা দেখুওৱা নাছিলোঁ মানে এইখিনি যোৱাকালিয়ে মাৰি থৈ গৈছিলোঁ আৰু যোৱাকালিয়ে মাৰি থৈ যোৱা ট্ৰেক্টৰ অকণমান ক্লিপছ আপোনালোকক লগাই দেখুৱাই দিছোঁ প্ৰায় 100% মানুহৰে ট্ৰেক্টৰে হাল বাই ৰুবলৈ লৈছে গৰু এক হালো এইবছৰ এতিয়ালৈকে দেখা নাছিলোঁ কিন্তু আজি পথাৰত আহি থাকোঁতে এহাল মাত্ৰ গৰু ৰাস্তা কিনাৰত দেখিলোঁ গৰুৱে হাল বাই থকা আৰু এয়া সময় হৈছে চাহ পানী খোৱা বঞ্জিতাহঁতে ঘৰত ৰাতিয়ে উঠি এইবিলাক 2-3টামান বজাতে উঠি পিঠা ভাত পানী গোটেইখিনি বনাই ৰেডি কৰিলে মই আকৌ পথাৰত আহি থকা বুলি বঞ্জিতাহঁতে চাগে মোক ৰাতি নুঠালে ৰাতিপুৱা উঠিলোঁ বঞ্জিতাহঁতে অহাৰ আগতে কিন্তু তেতিয়া মই ভিডিঅ'টো আকৌ আৰম্ভ কৰাই নাছিলোঁ বঞ্জিতাহঁতে পথাৰত আহি দিলে বাকী মোৰ অলপ কাম আছিলে গৰু ছাগলী এইবোৰ ঠিক ঠাক কৰি ঘৰখনত আহোঁতে অলপ দেৰি হ'ল বাকী এইফালে দেখিছেনে চাহ খাই হ'ল আকৌ ৰুবলৈ লাগিলে ৰোৱনীখিনিয়ে কঠীয়া বোলালোঁ অতুকনে অকণমান সহায় কৰি দিলে আহি আৰু এইফালে এতিয়া ভাত খাবলৈ হ'ল মানে ৰুই শেষেই হ'ল ক'ব লাগিব মাটিখিনি শেষ নহ'ল পিছে কিন্তু গৰমত বহুত বেছি গৰম আৰু আজি প্ৰথম দিন লগোৱা হৈছে আমাৰ এই ৰোৱনীখিনি তো সেইকাৰণে বেছিকৈ লগাব নোৱাৰি 1 বাজিল আৰু 1 বজাত ছুটি কৰি সকলোৱে ভাত পানী খাবলৈ আৰম্ভ কৰা হ'ল আৰু এই টঙি ঘৰত যে বহি ভাত খোৱা মজাটো আৰু আপোনালোকক নকওঁ যিসকলে পাইছে তেওঁলোকেতো নিশ্চয় বুজিছেই আৰু এয়া দেখিছে আমি একেখন পাততে ৰিয়ান আৰু ময়ো ধুনীয়াকৈ ভাত খাবলৈ লৈছোঁ এফালে বঞ্জিতাই শাকবোৰ বিটাই দিছে আৰু ৰিয়ানকো যিহেতু আজি লৈ আহিলোঁ পথাৰলৈ কাৰণ আমাৰ এদিনে এনেকৈ লগাম আৰু যিখিনি বাকী থাকি গ'ল আৰু সেই এবিঘামান বাকী থকাখিনি লাহে বঞ্জিতা মই আহি ৰাতিপুৱাই লগাই মেলি শেষ কৰিম আৰু কঠীয়াও যিহেতু ঘৰত নাথাকিল আৰু কঠীয়াবোৰ অকণমান বেয়া হ'ল আমাৰ আপোনালোকক দেখুৱাইছিলোঁ মোৰ আগৰ ভিডিঅ'ত সেইবাবে এতিয়া উপায় নাই আৰু পাছতীয়াকৈ কঠীয়া সিঁচি থৈছিলোঁ সেই সিঁচি থোৱাখিনিকে লাহে আহি লগাই থাকিব লাগিব আৰু এইয়া ভাত খাই উঠিল তামোল পাণ খালে সকলোৱে আৰু এতিয়া জিৰণি সময় আৰু জিৰণি অকল কৰি থাকিলেও নহ'ব ঘৰত যাব লাগিব সেই গতিকে ঘৰত যাওঁ বুলি সকলোৱে ওলালোঁ আমাৰ ৰিয়ান আকৌ আগতীয়াকৈ দেখিছেনে ঘৰত যাবলৈ চোলা কাপোৰ ধমাই আছে বহুত বেছি ৰ'দ দি আছিল সেইকাৰণে বেছিখিনি লগাব নোৱাৰিলে আৰু আমাৰ যিমানখিনি এপুৱাৰ কাৰণে কঠীয়া আনিছিলোঁ সেইখিনি শেষ হ'ল আৰু ধুনীয়াকৈ 1 বজাত উঠি গোটেইখিনি ভাত খালোঁ কাইলৈ মাহঁতৰ লগাম আৰু একেখিনি মাটিয়ে কিন্তু দুভাগ কৰি লগাইছোঁ এভাগটো আমাৰ এভাগটো মাহঁতৰ তো কাইলৈ মাহঁতৰ লগাম আজি আমাৰ লগালোঁ আৰু এতিয়া খাই বৈ গোটেইখিনি আগত গৈ আছোঁ আৰু মানুহো পালেগৈ মই আৰু কোৰখন আনি পিনে এতিয়া গৈ আছোঁ আৰু কোৰ চুৰ লৈ গ'লোঁ হৈ গ'ল আলচেল দিয়া কাম
এতিয়া আৰু আজিৰ পৰা ইমান চিন্তা নাই, অকণমান বাকী থাকি গ'ল বাৰু এবিঘামান, সেইখিনি লাহে লাহে লগাই বৈ শেষ কৰিম আৰু